লাহৰীঘাটত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক সম্বৰ্ধনা। মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজাগাধুৱা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত কংগ্ৰেছ দলৰ প্ৰতিনিধিসকলক সম্বৰ্ধনা জনায়। ৰজাগাধুৱা মণ্ডল কংগ্ৰেছে আয়োজন কৰা সম্বৰ্ধনা সভাখনৰ সভাপতিত্ব কৰে ৰজাগাধুৱা মণ্ডল কংগ্ৰেছৰ সভাপতি ৰহমতুল্লাহই। সম্বৰ্ধনা সভাখনত উপস্থিত থাকে মৰিগাঁও জিলাৰ জিলা পৰিষদৰ চেয়াৰমেন তথা কুশতলী জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য মজনুন নাহাৰ, ভোৰাগাঁও জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য আব্দুল্লাহ বাহাৰ, মৰিগাঁও জিলা NSUIৰ প্ৰাক্তন সভাপতি ৰেকিবউদ্দিন আহমেদ, কাঠনি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী ৰজলিন ফাৰুকীৰ লগতে ব্লক আৰু পঞ্চায়ত পৰ্যায়ৰ বহু কংগ্ৰেছ কৰ্মী নেতাসকল। সম্বৰ্ধনা সভাখনত ৰজাগাধুৱা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত কংগ্ৰেছ দলৰ সভাপতি, আঞ্চলিক সদস্যৰ লগতে সমূহ ৱাৰ্ড সদস্যসকলক সম্বৰ্ধনা জনায়। সভাখনত স্থানীয় প্ৰায় 2 শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। কাৰ্যসূচী আমি বহুত দিন ধৰি ভাবি আছিলোঁ যে আমাৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক আমি দলীয়ভাৱে সম্বৰ্ধনা জনাম। গতিকে আজি আমাৰ বিৰাট গৌৰৱৰ দিন। আমি আমাৰ জিপিখন কংগ্ৰেছে দখল কৰিছোঁ, আঞ্চলিক পঞ্চায়ত কংগ্ৰেছে দখল কৰিছোঁ, আমাৰ জিলা পৰিষদো আমি কংগ্ৰেছে দখল কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা গৌৰৱৰ কথা, আমাৰ জিপিতে আমাৰ জিলা পৰিষদৰ চেয়াৰমেন হৈছে। গতিকে তেওঁলোকক আমি সম্বৰ্ধনা জনাবলৈ দলীয় কৰ্মীসকলে আজি সভাখন আমি আহ্বান কৰিছোঁ। আমি দলীয় কৰ্মীসকল একগোট হৈছোঁ আৰু আমাৰ ব্লকৰ প্ৰতিনিধিসকলকো আমি মাতিছোঁ। আঞ্চলিক চেয়াৰমেন উপস্থিত থাকিব বা ব্লক কমিটিৰ আমাৰ কেইবাজনো ছেক্ৰেটাৰী আছে। তেওঁলোকৰ সহযোগত আমি দলীয়ভাৱেও কিছু আলোচনা কৰিম। আগন্তুক লোকসভা যিটো নিৰ্বাচন আহি আছে, আমাৰ দলে যাক প্ৰাৰ্থিত্ব দিব তেওঁৰ হৈ আমি দলে বলে যুঁজ কৰি যাম। ৰজাগাধুৱা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সকলো কৰ্মকৰ্তাৰ সহযোগত মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা নৱনিৰ্বাচিত প্ৰতিনিধিসকলক আমাৰ ইয়াত বগলীপাৰা আলামিন স্কুলত আমি সম্বৰ্ধনা জনাবলৈ আজি এই মিটিংখন আহ্বান কৰিছোঁ। মৰিগাঁও জিলা পৰিষদৰ চেয়াৰপাৰচন, লগতে ভোৰাগাঁও জিলা পৰিষদৰ সদস্য আব্দুল্লাহ বাহাৰ ডাঙৰীয়া, লগতে আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি মুজামাল ডাঙৰীয়াও থাকিব। আমি আচলতে আমাৰ ৰজাগাধুৱা গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলক উদ্দেশ্য কৰি কৰিছোঁ। লগতে আশে পাশে থকা কাঠনি, ডুমপুৰা তেওঁলোককো মাতিছোঁ, তেওঁলোকেও ইয়াতো সহায় কৰিব।